আসসালামু আলাইকুম ৰহমাতুল্লাহি ৱা বাৰাকাতুহু। আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া আপোনালোকৰ ওচৰলৈ আহিবলৈ পাই আজি বৰ খুচি অনুভৱ কৰিছোঁ। পোনপ্ৰথমে বিশ্ববাসীৰ লগতে অসমবাসীলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমেৰে অন্তৰেৰে। ঈদ মুবাৰক, ঈদ মুবাৰক, ঈদ মুবাৰক। আজি বিশেষকৈ এগৰাকী বিশিষ্ট আলিমক নিমন্ত্ৰণ কৰি আনিছোঁ আচলতে আমন্ত্ৰণ নহয়। তেখেতে মোৰ আজিৰ চিনাকি নহয়, বহুত বছৰৰ চিনাকি আৰু মোৰ মিতা হয়। তেখেতৰ নাম হৈছে সকলোৰে পৰিচিত মহম্মদ মৌলানা মুফতি খায়ৰুল ইছলাম ৰেজভি চাহেব। তেখেতে আমাৰ মাজত আছে। তেখেতক মই অনুৰোধ কৰিছোঁ যে পবিত্ৰ ঈদ উল আজহা আচলতে কিহৰ কাৰণে আহিল, যিটো কোৰবানী দিয়ে, যিটো কোৰবানী আমি কৰিব লাগে আপোনালোকে নিশ্চয় জানে, তথাপিও আশা ৰাখিছোঁ মই তেখেতক অনুৰোধ কৰিছোঁ কোৰবানীটো ক'ৰ পৰা আহিল, কিহৰ কাৰণে আহিল, চমুকৈ তেওঁক দুআষাৰ ক'বলৈ মই চিনাই কৰাই দিছোঁ। এই আমাৰ মাজত আছে আমাৰ অতি শ্ৰদ্ধা ও অতি মৰমৰ খায়ৰুল ইছলাম ৰেজভি চাহেব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আম্মা বাদ, আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ফাসাল্লি লিরাব্বিকা ওয়ানহার। সাদাকাল্লাহুল আযীম ওয়া সাদাকা রাসূলুহুন নাবিয়্যুল কারীম। ওয়া ক্বালা রাসূলুল্লাহি সাল্লাল্লাহু তাআলা আলাইহি ওয়া আলিহি ওয়া সাল্লাম, মান ওয়াজাদা সাআতান লিআন ইউদাহিয়া ফালাম ইউদাহি ফালা ইয়াকরুবান্না মুসাল্লানা আও কামা ক্বালা নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। সন্মানীয় দৰ্শক, প্ৰথমে আপোনালোকক মোৰ ফালৰ পৰা পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা ও মোবাৰকবাদ জ্ঞাপন কৰিলোঁ। লগতে মোৰ সতীৰ্থ বন্ধু, আপোনালোকৰ সুপৰিচিত চেহেৰা, আমাৰ বহু দিনৰ পৰা পৰিচিত বন্ধু জনাব বুলবুল হুছেইন চাহাব ডাঙৰীয়া, তেখেতকো মই মোৰ ফালৰ পৰা আন্তৰিক চালাম ও শুভেচ্ছা জনালোঁ। তেখেতে বিশেষ অলপ সৰুকৈ কিবা এটা আলোচনা কৰিব দিছে। মই অলপ কম সময় আপোনালোকক নষ্ট কৰি কোৰবানী সম্পৰ্কে অলপ সৰুকৈ আলোচনা মই আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। আল্লাহ যাতে আমল কৰিবৰ কাৰণে তৌফিক দান কৰে, আমিন। কোৰানুল কাৰীমত আল্লাহ তাবাৰক ওয়া তাআলা কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ফাসাল্লি লিৰাব্বিকা ওয়ানহাৰ। ৰাসূলুল্লাহ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আল্লাহ আদেশ দিছে, ইয়া ৰাসূলুল্লাহ, আপুনি আল্লাহৰ কাৰণে নামাজ পঢ়ক, ওয়ানহাৰ, আৰু আল্লাহৰ কাৰণে কুৰবানী কৰক। আৰু আমাৰ দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম কুৰবানী সম্পৰ্কে আমাক ধুনীয়া আদেশ দিছে আৰু গুৰুত্ব দিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মান ওয়াজাদা সাআতান লিআন ইউদাহিয়া ফালাম ইউদাহি ফালা ইয়াকরুবান্না মুসাল্লানা। কোনোবা ব্যক্তি যদি কুৰবানী দিয়া উপযুক্ত হয়, অৰ্থাৎ টকা পইচা নেচাব সমতুল্য টকা পইচা যদি তেখেতৰ ওচৰত আছে, যদি কুৰবানী দিয়াত তেখেতে সক্ষম হোৱা সত্ত্বেও যদি তেখেতে কুৰবানী নিদিয়ে, তো আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ফালা ইয়াকরুবান্না মুসাল্লানা, সি যাতে মোৰ ঈদগাহলৈ নাহে। আহক বন্ধুসকল, কুৰবানী আহিল ক'ৰ পৰা চমুকৈ অলপ আলোচনা কৰোঁ। আল্লাহ ৰসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম যেতিয়া কুৰবানী সম্পৰ্কে চাহাবাসকলে তেখেতক সুধিছিলে যে, ইয়া ৰাসূলুল্লাহ, কুৰবানী কি? আমি বুজি নাপাওঁ, কুৰবানী কিয় কৰিব লাগে, কি হয়? তেতিয়া আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে, সুন্নাতু আবিকুম ইব্ৰাহিম আলাইহিছ সালাম। কুৰবানী তোমালোকৰ আব্বা ইব্ৰাহিম আলাইহিছ সালামৰ সুন্নত হয়। অৰ্থাৎ ইব্ৰাহিম নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰচলিত কৰা এটা তৰিকা হয় কুৰবানী। আচলতে কথাটো থুলমূলকৈ ক'ব গ'লে, হজৰতে ইব্ৰাহিম আলাইহিছ সালামৰ ওচৰত আল্লাহৰ ফালৰ পৰা ওহী আহিছিলে যে তুমি তোমাৰ মৰমৰ বস্তু আল্লাহৰ নামত ত্যাগ দিয়া, আল্লাহৰ নামত কুৰবানী কৰা। তো একবাৰ, দুইবাৰ, তিনিবাৰ যেতিয়া উট কিবা কিবি হজৰতে ইব্ৰাহিম আলাইহিছ সালামে কুৰবানী কৰিলে, তথাপিও আল্লাহৰ ফালৰ পৰা মেছেজ আহিয়ে থাকে। তাৰপিছত তাৰমানে কনফাৰ্ম হ'ল যে আল্লাহ তেখেতৰ ল'ৰা ছাইয়েদুনা ইছমাইল জবিহুল্লাহ আলাইহিছ সালামক কুৰবানী বিচাৰিছে। তেতিয়া হজৰতে ইব্ৰাহিম আলাইহিছ সালাম তেখেতৰ পুত্ৰ ছাইয়েদুনা ইছমাইল জবিহুল্লাহ আলাইহিছ সালামক লৈ এই হজৰ মাহত
মিনাত কুৰবানী কৰিবলৈ লৈ গৈছিলে আৰু আল্লাহৰ দয়া ও আল্লাহৰ ৰহমত তেখেতৰ ল'ৰা কুৰবানী নহৈ জান্নাতৰ পৰা জিব্ৰাইল আলাইহিছ সালামে দুম্বা আনি কুৰবানী কৰিছিল আৰু সাইয়েদনা হযৰতে ইছমাইল জাবিহুল্লাহ আলাইহিছ সালামে আল্লাই তেখেতক বচাই লৈছিলে। আচলতে তাৰ পৰাইহে দিনে ইছলামৰ এই কুৰবানী পৰম্পৰা আহিল। তাৰপিছত আমাৰ দয়াৰ নবী ৰহমাতুল্লিল আলামিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই পৃথিৱীত তেখেতে যেতিয়া প্ৰকাশ্য হ'ল, তেখেতে যেতিয়া এই পৃথিৱীত সৰ্বংগ শৰীৰ সহকাৰে তেখেতে যেতিয়া এই পৃথিৱীত আহিলে, তাৰপিছত এই গোটেইটো নিয়মটো আমাৰ দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম এটা ধুনীয়াকৈ আমাক নিয়ম দিলে যে তোমালোকে নিজৰ মহাব্বতৰ এটা জানুৱাৰ, এটা জন্তু তোমালোকে ধুনীয়াকৈ মহাব্বতৰ এটা জন্তু তোমালোকে আল্লাহৰ ৰাস্তাত দান কৰা। আৰু দিনে ইছলামৰ মাজত এই কুৰবানী সম্পৰ্কে যিমান গুৰুত্ব আছে আৰু ইয়াত কুৰবানী জন্তু সম্পৰ্কেও আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ বিভিন্ন দিশত আমাক তাকিদ কৰিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে গৰুৰ ক্ষেত্ৰত 2 বছৰ কৈছে যে 2 বছৰ কমচে কম 2 বছৰ বয়স হ'ব লাগিব, 2 বছৰতকৈ একদিন কম হ'লেও নহ'ব। আৰু আমাৰ চৰকাৰেও গাইডলাইন দিছে চাগে 3 মহীয়া জন্তু জবে কৰা নিষেধ কৰিছে। ছাগলীৰ ক্ষেত্ৰত 1 বছৰ, উটৰ ক্ষেত্ৰত 5 বছৰ। আৰু আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তোমালোকে অসুস্থ জন্তু তোমালোকে কুৰবানী নকৰিবা, সুস্থ সবল তাকতবৰ জন্তু তোমালোকে কুৰবানী কৰিবা আৰু এই কুৰবানী জন্তু তোমালোকৰ কাৰণে ফুলচিৰাতৰ চাৱাৰী হৈ যাব। সুবহানাল্লাহি বিহামদিহি। আৰু আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইমান গুৰুত্ব দিছে শিং ভঙা বা নেজ নথকা বা কাণ কটা বা একেবাৰে দাঁত নথকা যি খাব নোৱাৰে বা অন্ধ জন্তু এইবিলাক কুৰবানী দিবলৈ, যিহেতুকে এইবিলাক অসুস্থ জন্তু, সেইকাৰণে আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইবিলাক কুৰবানী কৰা নিষেধ কৰিছে। তো এই কুৰবানীৰ ছিষ্টেমটো আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজেও কুৰবানী কৰিছে। আমাৰ দয়াৰ নবী 2টা দুম্বা কুৰবানী কৰিছিলে, এটা নিজৰ ফালৰ পৰা আৰু নিজৰ বংশধৰৰ ফালৰ পৰা, আৰু এটা কিয়ামতলৈকে যিমান উম্মতে মুহাম্মাদী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিব গোটেই সকলৰ কাৰণে আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কুৰবানী দি থৈ গৈছে। এটা আবদাৰ মই আপোনালোকক জনাই থওঁ, আপোনালোকে যে নিজৰ নিজৰ জন্তু কালি কুৰবানী দিব, আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাহৰি নাযাব। আপোনাৰ ওপৰত ৱাজিব হৈছে আপোনাৰ নামটো দিবই। এটা ডাঙৰ জন্তুত যিহেতুকে 7টা নাম থাকে, 7টা নাম আপুনি দিব পাৰে ডাঙৰ জন্তুত, তাত কিন্তু আপুনি নাম দিওঁতে আমাৰ দয়াৰ নবী ৰহমাতুল্লিল আলামিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক পাহৰি নাযাব। 7টাৰ ভিতৰত যাতে আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামো থাকে। আৰু যি কুৰবানীৰ শৰীক বা অংশীদাৰ যদি আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম থাকে, সেই কুৰবানী নিশ্চয় আৰু নিশ্চয় আল্লাহ ৰাব্বুল আলামিনৰ দৰবাৰত কবুল হ'ব। সেয়েহে ভাই বন্ধুসকল, চমু আলোচনা এয়া আছিল। আগন্তুক দিনত সময় সুবিধা অনুযায়ী আপোনালোকৰ সন্মুখত আকৌ আহিম। আজিলৈ ইমানে। দোৱা কৰিব, মই আপোনালোকৰ কাৰণে দোৱা কৰিম। আমিন ইয়া ৰাব্বুল আলামিন। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম। পবিত্ৰ ঈদ-উল আজহাৰ দিনাখন এটি সুন্দৰ সুমধুৰ কাৱালীঘূৰীয়া ঈদ-উল আজহাক লৈ আমি কৰিছোঁ। সুন্দৰকৈ আপোনালোকলৈ আগবঢ়াই দিম। আশা ৰাখিছোঁ আপোনালোকে চাব আৰু উপভোগ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ বন্ধুবৰ মুফতি খায়ৰুল ইছলাম ৰেজবি চাহেব, তেখেতৰ এটা নিজস্ব চেনেল আছে। পবিত্ৰ কোৰাণ হাদিছৰ দ্বাৰাই তেখেতে যিখিনি ৱাজ নচিহতৰ জৰিয়তে মানুহক বুজাই আছে, পৰামৰ্শ দি আছে, আৰু সেই পবিত্ৰ অনুষ্ঠানবোৰ আপোনালোকে উপভোগ কৰিব বুলি মোৰ আশা থাকিল। আৰু আপোনালোকে তেওঁৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব, তেতিয়াহে আৰু খুব প্ৰচাৰ হ'ব আৰু সকলোৱে জানিব পাৰিব, সকলোৱে শিকিব পাৰিব। আৰু চেনেলটিৰ নামটি এবাৰ হুজুৰে কৈ দিলে ভাল আছিল। হয়, মোৰ ইউটিউবত চেনেলটিৰ নাম হ'ল সুন্নী ফাটাৱা আছাম। সুন্নী ফাটাৱা আছাম, আপোনালোকে শুনিলে, সুন্নী ফাটাৱা আছাম বুলি মাৰি দিলে আপোনালোকে পাই যাব। আৰু সেই চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ইনশাআল্লাহ তাআলা এইখিনিতে আপোনালোকৰ বিদায় লৈছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহি ৱা বাৰাকাতুহু।